সকলোৰে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি সৰস্বতী পূজা আৰু লগতে আজি দিনটোতে 2019 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনা পুলৱামাৰ বিস্ফোৰণ হৈছিল। সেই বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমি প্ৰথমতে এয়া মাকাংকুচি প্ৰাথমিক বিদ্যালয়ত আচলতে সোমালোঁ। তাত ধুনীয়াকৈ প্ৰাৰ্থনা কৰি ল'লোঁ। তাৰ পাছতে আমি ইয়াৰ পৰা ওলাই গৈ জ্ঞানম একাডেমী কলেজলৈ গ'লোঁ। জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ সিন্ধু দেৱী আই গোসানী সৰস্বতীয়ে সকলোৰ ওপৰত কৃপাদৃষ্টি ৰাখক, তাৰে শুভকামনা থাকিল সকলোলৈ। এইগৰাকী হৈছে কলেজখনত তেওঁলোকৰ আচলতে বিল্ডিঙতে আছে আৰু সেয়া হৈছে খুৰী লগৰ। আৰু এয়া খিচিৰি খালোঁ। তাৰ পৰা আহি আমি আকৌ বেলেগ এখন স্কুললৈ আহিলোঁ আৰু তাতো ধুনীয়াকৈ প্ৰসাদ আৰু খিচিৰি খাই আমি নিজৰা পাৰ গ'লোঁ। আৰু নিজৰা পাৰৰ পাৰ্কখন সকলোৱে আপোনালোকে চিনি পায়েই, যিসকল জাগিৰোডবাসী হয়। আৰু আজি আচলতে বহুত মানুহৰ ভিৰ হৈছিল, কাৰণ গৃহিণীসকলেও আজিৰ দিনটোত হয়তো ওলাই আহিবলৈ অকণমান সময় পায়। গতিকে সকলো ঘৰুৱা কাম শেষ কৰি অলপ ওলাই আহিলে নিজৰো মনটো ভাল লাগে দিয়কচোন। আৰু এইফালে চাৰিওফালে মানুহ দেখিছেনে, সকলো নিজৰ নিজৰ লগত ব্যস্ত। আৰু এইপিনে সৰু ল'ৰা ছোৱালীবিলাকো ধুনীয়াকৈ খেলি আছে। গতিকে ইয়াত সকলোখিনি ব্যস্তাই আছে। সৰু ল'ৰা ছোৱালীও আপোনালোকে ধুনীয়াকৈ ফুৰাব আনিব পাৰে। আৰু ইফালে আমি ওপৰলৈ অলপ উঠি গ'লোঁ আৰু তাতো দেখিলোঁ চবফালে মানুহে আজি। তথাপিও ভাল লাগিল, যিহেতু সদায় ওলাই অহা নহয়, কেতিয়াবা এবেগে ওলাই আহি মনটো ভালো লাগে। আৰু ইফালে সৰু সুৰাকৈ মেলাও বহিছিল আৰু ইয়াতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক পোৱা যায় ছোৱালী মানুহৰ। আৰু খাবৰ কাৰণেও ধুনীয়াকৈ আইচক্ৰীম হওক বা ফুচকা এনেকুৱা দোকান বহিছিল। আৰু ইফালে দেখিছেনে জুমকাখিনি ইমান ধুনীয়া। আৰু আমি ছোৱালী মানুহ আৰু নোচোৱাকৈ থাকিমনে। এইকেইটা হৈছে গৌতম, মোৰ ভাইটি, ইহঁতেও আহিছিল আজি। আৰু এয়া একদম ফুল, ধুনীয়া ফুল, যিহেতু আজি ভেলেণ্টাইন ডে'ও হয়। আৰু এইখন হৈছে ইণ্ডাছ স্কুল। তাতে আমি কেইখনমান ফটো তুলিলোঁ। তাৰ এই ফটোকেইখনো আপোনালোকক দেখাইছোঁ, কেনেকুৱা লাগিছে ক'বচোন দেই। আজি আচলতে সৰস্বতী পূজা আৰু লগতে ভেলেণ্টাইন ডে'ও নহয় জানো। ভেলেণ্টাইন ডে'টো কিয় উদযাপন কৰা হয় এইটো হয়তো আমি সকলোৱে জানো, আৰু যদি আমি নাজানে তেতিয়াহ'লে গুগলত গৈ চাবচোন দেই। আৰু আমাৰ বাবে আচলতে প্ৰতিটো দিনেই প্ৰেমৰ নহয় জানো, প্ৰিয়জনৰ লগত থকা প্ৰতিটো দিনেই আমি উদযাপন কৰোঁ। কোনোবা এটা বিশেষ দিনতহে যে উদযাপন কৰিম তেনেকুৱা কোনো কথা নাই। তাৰপিছতে এয়া অলপ মই তাত ভিডিঅ' কৰিলোঁ। এয়া আৰু তাৰপিছত ঘৰ আহি গ'লোঁ। ঘৰ আহি পাই এয়া ঘৰ পালোঁহি, সন্ধিয়া সময়। আকৌ এওঁৰ লগত সন্ধিয়া অলপ ওলাই গ'লোঁ। আৰু দেখিছেনে ফুল এপাহ পালোঁ। ময়ো অলপ ওলাই গৈ একাপ চাহো খালোঁ। সেয়া আৰু অলপ সময় যেতিয়া তেওঁৰ লগত থাকোঁ, সেই সময়খিনিয়ে মোৰ কাৰণে বহুত ভাল হৈ পৰে বা ভাল লাগে। আৰু সকলোৱে একে নিশ্চয়। তেওঁ ডিউটিৰ পৰা আহিছে, কিন্তু ভাগৰুৱা হৈ আহিছে, তথাপিও মোক উলিয়াই লৈ গৈছে, তাৰ বাবে অশেষ ধন্যবাদ। সেয়াই তাৰ ফটো কেইখনমান লগাই দিলোঁ। আজিৰ দিনটো মোৰ এনেদৰে পাৰ হ'ল। আপোনালোকৰ কেনেকৈ পাৰ হ'ল জনাব। আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।